নমস্কাৰ পুনৰবাৰ আপোনালোকৰ এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বহুতৰে মাজৰ পৰা মোক এটা প্ৰশ্ন খুব সুধি আছিলে যে আমি যেতিয়া আমাৰ পিৰিয়ডছ হয় অসুবিধা হয় আমি ব্ৰত ৰাখিব পাৰোঁ নে নোৱাৰোঁ সেই সময়ছোৱাত গতিকে বহুতৰে প্ৰশ্ন আছিল আৰু বহুতে আমি সেই বিষয়টো কনফিউজন থাকোঁ নহয়নে বাৰু কাৰণ আমি ভাবোঁ যে আমি যেতিয়া এটা ব্ৰত ৰাখি থাকোঁ সেই ব্ৰতটোক আমি তাৰ মাজত যেতিয়া আমাৰ পিৰিয়ডছ হয় অসুবিধা হয় আমি সেই ব্ৰতটো কণ্টিনিউ কৰিব পাৰোঁ নে নোৱাৰোঁ খুব গুৰুত্বপূৰ্ণ এটি বিষয় গতিকে সেই বিষয়টোলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যদিহে আপোনালোকে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে বাস্তু টিপছ উইথ মেৰিলিন এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এটা লাইক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি এই ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গতিকে বলক আমি পলম নকৰোঁ এই ভিডিঅ'টোৰ মাজলৈ যাওঁ পিৰিয়ডছ হ'লে বা অসুবিধা হ'লে আমি কিয় পূজা নকৰোঁ আমি এই সময়ত ব্ৰত ৰাখিব পাৰোঁ নে নোৱাৰোঁ এইটো এনেকুৱা এটা প্ৰশ্ন যে সদায় আমাৰ মাজত প্ৰশ্ন হৈয়ে থাকে এই ভিডিঅ'টো আজি বিশদভাৱে আপোনালোকক মই এই বিষয়ে আলোচনা কৰিম আমাৰ সনাতন ধৰ্মত পিৰিয়ডছ হোৱাটো বেয়া বুজোৱা নাযায় বেয়া তেওঁলোকেহে কয় যিসকলে ইয়াৰ বিষয়ে ভালদৰে নাজানে পিৰিয়ডছ হোৱাই আমাক প্ৰকৃতি দিয়া এটা বস্তু আয়ুৰ্বেদত পঞ্চপ্ৰাণৰ সিদ্ধান্ত আছে আমাৰ জীৱনত এই পঞ্চবায়ু আমাৰ শাৰীৰিক স্বাস্থ্য আমাৰ মানসিক স্বাস্থ্য আৰু আমাৰ চিন্তাধাৰাৰ স্বাস্থ্যক নিয়ন্ত্ৰিত কৰাৰ কাম কৰে আমাৰ যি পঞ্চপ্ৰাণৰ পঞ্চবায়ু হয় সেয়া হৈছে প্ৰাণবায়ু আপানবায়ু সমানবায়ু আৰু বিয়ানবায়ু এই কথাখিনি বুজিবৰ বাবে আমি দুটা বায়ুৰ ওপৰত অতিকৈ গুৰুত্ব দিব লাগিব প্ৰথমটো হৈছে আমাৰ আপানবায়ু ইয়াত কি হয় যেতিয়া আমাৰ পিৰিয়ডছ হয় তেতিয়া আমাৰ আপানবায়ু বহুত বেছি সক্ৰিয় হৈ যায় আপানবায়ু আপোনাৰ নাড়ীকে ধৰি মূলাধাৰ চক্ৰত মাজত স্থিত হয় আৰু এয়া তলেৰে বৈ যোৱা এটা বায়ু হয় এই বায়ুটোৱে আপোনাৰ বডিটোত যিমান যি বস্তু বেয়া বস্তু আছে সকলো আঁতৰ কৰাত সহায় কৰে দ্বিতীয় বায়ুটো হৈছে উদান বায়ু উদান বায়ুৰ কাম হৈছে আপোনাৰ বায়ুৰ ওপৰত ফালে লৈ যোৱা আপোনাৰ যিমানখিনি মানসিক গতিবিধি আপোনাৰ বিচাৰ আপোনাৰ চিন্তা এই সকলোবোৰ কণ্ট্ৰল কৰে বিয়ান বায়ুৱে এতিয়া আমি আলোচনা কৰিম যে মন্দিৰ গ'লে কেনেকৈ এই দুটা বায়ুৱে আমাক অসুবিধা কৰে যেতিয়াই আমি মন্দিৰ যাওঁ তাতে কি দেখা পাওঁ বাৰু মন্ত্ৰ জপ কৰি থকা পূজা অৰ্চনা কৰা কীৰ্তন হোৱা সেইবোৰ সকলো আমি দেখা পাওঁ নহয়নে সেইবাবে কোৱা হয় যে এই জেগাত গ'লে যি আপোনাৰ উদান বায়ু আছে সেয়া বহুত বেছি বাঢ়ি যায় অৰ্থাৎ আপোনাৰ যি বায়ু আছে সেয়া চেতনা আছে সেয়ে ওপৰৰ ফালে প্ৰভাৱিত হৈ আছে আৰু যদি আপোনাৰ পিৰিয়ডছ হৈ থাকে তেতিয়াহ'লে আপোনাৰ পৰা এনাৰ্জি মূলাধাৰ চক্ৰৰ ফালে মানে তলৰ ফালে বৈ যায় এই দুটা এনাৰ্জিৰ খুন্দা লাগি যায় সেইবাবে কোৱা হয় যে পিৰিয়ডছ হ'লে আপুনি মন্দিৰ নাযাব কাৰণ এই দুটা বায়ুৱে যেতিয়া আপোনাৰ শৰীৰটোত ডিষ্টাৰ্ব দিয়ে এই তেতিয়াই আপুনি বহুত বেছি উইক ফিল কৰিব পাৰে খং উঠি থাকিব পাৰে আৰু কেতিয়াবাতো এনেকুৱাও হৈ যায় যে কিছুমানৰ ক্ষেত্ৰত যে তেওঁলোকে মানসিকভাৱেও ভাঙি পৰে পিৰিয়ডছ হয় এইটো ডিপেণ্ড কৰে যে আপোনাৰ বডিটোৰ প্ৰায়ৰিটি কেনেকুৱা হয় দ্বিতীয় কথাটো হৈছে যে আমি পিৰিয়ডছ হ'লেও ব্ৰত ৰাখিব পাৰোঁ নে নোৱাৰোঁ চাওক যদিহে আপোনাৰ শৰীৰটোৱে আপোনাক এলাউ কৰিছে তেতিয়াহ'লে আপুনি মানসিকভাৱে পূজা কৰিব পাৰে আপোনাৰ ঘৰৰ মন্দিৰত আপুনি পূজা কৰিব পাৰে যদিহে আপোনাৰ ঘৰৰ পৰা এলাউ কৰে বা কাকো ডিষ্টাৰ্ব নকৰাকৈ আপুনি পূজা কৰিব পাৰে তাক আমি কওঁ মানসিক পূজা এতিয়া মানসিক পূজা বাৰু কি আপোনালোকে নিশ্চয় ভাবিছে নহয়নে মানসিক পূজা হৈছে নিজৰ মনটোক প্ৰথমে পজিটিভ কৰি ৰাখিব তাৰপিছত ধ্যান কৰিব প্ৰাণায়াম কৰিব যাতে আপোনাৰ যি দুটা বায়ু আছে সেই বায়ু দুটাই আপোনাক ইনবেলেঞ্চ নকৰে আপুনি ঘৰৰ নৰ্থ ইষ্ট কৰ্ণাৰত বহি থাকিব তাৰপিছত তাতে গংগা জল ছটিয়াই ল'ব আৰু তাতেই বহি আপুনি যিজন ইষ্ট দেৱতাক ধ্যান কৰি পূজা কৰে সেয়া আপুনি কৰিব পাৰে এনেধৰণে আপুনি মানসিক পদ্ধতিত পূজা কৰিব পাৰে মানসিক পূজাটোৱে হৈছে সৰ্বশ্ৰেষ্ঠ এটা মাধ্যম আপুনি মানসিক পূজা কৰক আৰু যেতিয়াই আপোনাৰ পিৰিয়ডছ অভাৰ হৈ যায় তাৰপিছত আপুনি মন্দিৰত গৈ পূজা অৰ্চনা কৰিব পাৰে কিন্তু পিৰিয়ডছৰ সময়ত মন্দিৰ যোৱা নোযোৱাটো আপোনাৰ ব্যক্তিগত কথা সেইবাবে এইটো আপোনালোকৰ ওপৰতে এৰিছোঁ ধাৰ্মিক মান্যতাৰ বিষয়ে আপোনালোকক জনালোঁ লগতে চাইণ্টিফিকৰ মতেও আপোনালোকক মই জনালোঁ
ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে কিছু সংখ্যক হ'লেও উপকৃত হৈছে যদিহে ভিডিঅ'টো চাই ভাল পাইছে আকৌবাৰ কৈছোঁ মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে এটা লাইক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ লগতে আৰু কেইজনমান লোকেও এই ভিডিঅ'টোৰ পৰা কিছু সংখ্যক হ'লেও উপকৃত হয় আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মোৰ অন্য এটি ইউটিউব চেনেল আছে চেনেলটোৰ নাম হৈছে মেৰিলিন আৰু সেই চেনেলটোত আপোনালোকে ডিভ'চনেল মটিভেশ্যনেল আৰু স্পিৰিচুৱেল ৰিলেটেড ভিডিঅ'সমূহ চাবলৈ পাৰিব যদিহে এনেধৰণৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে সেই ইউটিউব চেনেলটোত গৈ আপোনালোকে চাবলৈ পাৰিব আৰু যদিহে চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব এই মোৰ আগৰ পুৰণা চেনেলটোৰ যিটো ইউটিউব চেনেল আছে তাৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ গতিকে আজিলৈ আহিছোঁ ধন্যবাদ